সকলো ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ। সকলো ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা ডাঙৰ খবৰ। 2026 চনৰ জানুৱাৰী মাহত সোমাই যাব সকলোৰে একাউণ্টত 30,000 কোটি টকা। এই টকা কেনেকুৱা কৰি লাভ কৰিব সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। এইবাৰ 2026 চনৰ জানুৱাৰী মাহত সকলোৰে একাউণ্টত সোমাই যাব 5,000 কোটি টকা। এই টকা কোনে কোনে লাভ কৰিব সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। সকলো ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ। 2026 চনৰ জানুৱাৰী মাহতে লাভ কৰিব পাৰিব ৰাজ্য চৰকাৰৰ জৰিয়তে এইবাৰ সকলো ৰাজ্যবাসীয়ে 30,000 কোটি টকা। ল'ৰা ছোৱালীবিলাকে লাভ কৰিব পাৰিব 5,000 কোটি টকা। PM কিষাণৰ জৰিয়তে এইবাৰ সকলো ল'ৰা ছোৱালীৰ একাউণ্টত আহি পৰিব এই টকা। হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। 2026 চনত এইবাৰ সোমাই যাব 30,000 কোটি টকা সকলোৰে একাউণ্টত। ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা ডাঙৰ খবৰ। কি কৰিলে এই টকা লাভ কৰিব পাৰিব আৰু কি কৰিলে লাভ কৰিব নোৱাৰিব, কিমান যে এটা ডাঙৰ সুবিধা দিছে এইবাৰ হিমন্ত চৰকাৰে। মহিলাসকলেও এইবাৰ লাভ কৰিব পাৰিব 3,000 কোটি টকা। মহিলাসকলৰ একাউণ্টত এইবাৰ প্ৰতি মাহতে সোমাব 3,000 কোটি টকা। এই টকা কেনেকুৱা কৰি লাভ কৰিব সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। শুধুমাত্ৰ যিসকলৰ SBI একাউণ্ট আছে তেওঁলোকৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ। SBI গ্ৰাহকসকলে লাভ কৰক 3,000 কোটি টকা। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে ফাইনেল পৰীক্ষা দিব আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব তেওঁলোকৰ কাৰণে হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে এইবাৰ সকলো ষ্টুডেণ্টৰ একাউণ্টত সোমাই যাব 30,000 কোটি টকা। এই টকা কেনেকুৱা কৰি ষ্টুডেণ্টবিলাকে লাভ কৰিব সেইবোৰ সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। 3 ঘণ্টাৰ ভিতৰতে সকলোৰে একাউণ্টত সোমাই যাব এই টকা। 3 ঘণ্টাৰ মূৰে মূৰে সকলোৰে একাউণ্ট চেক কৰক আৰু লাভ কৰক 3,000 কোটি টকা। ভাল খবৰ, ভাল খবৰ, ভাল খবৰ। PM কিষাণৰ জৰিয়তে এইবাৰ সকলো ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা ডাঙৰ খবৰ। ল'ৰা ছোৱালীবিলাকে এইবাৰ স্কলাৰশ্বিপৰ জৰিয়তে প্ৰতি মাহতে লাভ কৰিব পাৰিব 5,000 কোটি টকা। এইবাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে হিমন্ত চৰকাৰে দিছে এক বাম্পাৰ অফাৰ। আহি গ'ল এক নতুন SOP, আহি গ'ল এক নতুন বছৰ। এইবাৰ নতুন বছৰৰে মূৰে মূৰে সকলোৰে একাউণ্টত আহি পৰিব এই টকা। কিহৰ কাৰণে লাভ কৰিব হিমন্ত চৰকাৰে এই টকা আৰু এই টকা কেনেকুৱা কৰি লাভ কৰিব আজিয়েই আপোনালোকৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। ভাল খবৰ, ভাল খবৰ, ভাল খবৰ। এইবাৰ সকলোৱে লাভ কৰক 5,000 কোটি টকা। কেনেকুৱা কৰি লাভ কৰিব এই টকা, ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা ডাঙৰ খবৰ। এইবাৰ ৰাজ্যৰ কোনাই হিমন্ত চৰকাৰে কি যে এক নতুন আইন উলংঘা কৰিছে। ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। কিভাৱে লাভ কৰিব পাৰিব এই টকা এইটো ভিডিঅ'ৰ জৰিয়তে জানি লওক। নতুন নিয়ম আহি পৰিছে সকলো ৰাজ্যবাসীৰ কাৰণে।